বন্ধুসকল, এনেধৰণৰ ষ্টৰিসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। 3 বছৰ পিছৰ কথা। মই মামাৰ ঘৰত ফুৰিব গৈছিলোঁ ৰঙিয়াত। মামাৰ নাম প্ৰবীণ আৰু মামীৰ নাম আছিল মামণি। মই দুপৰীয়া 12 মান বজাত মামাৰ ঘৰ পালোঁ আৰু মই মামা আৰু মামীক মাত দিলোঁ। মামী ওলাই আহিল। মামীয়ে ক'লে, আহিলা অনুৰাগ, আহোঁতে একো অসুবিধা হোৱা নাইতো? মই ক'লোঁ, নাই, একো অসুবিধা হোৱা নাই। মই হাত ভৰি ধুই ল'লোঁ। মামীয়ে গামোচা এখন দিলে আৰু ক'লে, আহা অনুৰাগ, ভাত খাই লোৱাহি। মই ভাত খালোঁ আৰু মই ক'লোঁ, মামা ক'ত গ'ল? দেখা নাই যে? মামা ৰাধাহঁতৰ ঘৰলৈ গৈছে। মোৰ ভাত খাই হ'ল। মামাৰ লগত সন্ধিয়া বজাৰ কৰিব গ'লোঁ আৰু মামাই জানে যে মই গাহৰি মাংস খাই ভাল পাওঁ বুলি, সেয়েহে মামাই গাহৰি ল'লে আৰু ইটো সিটো ঘৰুৱা বজাৰ কৰিলে। মামাৰ লগত কথা পাতি কেতিয়া ঘৰ পালোঁহি গমেই নাপালোঁ। মামীয়ে ক'লে, তোমালোক আহিলা? মামীয়ে ক'লে, কি আনিছা? মামাই ক'লে, সি ভাল পোৱা গাহৰি মাংসই আনিছোঁ। অনুৰাগ, আমাৰ আকৌ মামীয়ে গাহৰি মাংস বনাব নাজানে। চিন্তা নকৰিবা মামা, মই এনেকুৱা বনাম তোমালোকৰ সদায় মনত থাকিব। মামাই ক'লে, তোমালোকে বনোৱা, মই ঈশ্বৰৰ দাইটি ঘৰৰ পৰা আহোঁগৈ। মামীয়ে ক'লে, যোৱা। মই কিটচেনত বনাব গ'লোঁ। এনেতে মামীয়ে অনুৰাগ মোকো শিকাই দিয়া না। মই ক'লোঁ, আহা মামী। মই পিঁয়াজ কাটিলোঁ। মই ক'লোঁ, মামী তেল দিয়া। মামীয়ে তেল আনিব লওঁতেই পিছল খাই পৰিল। মই সাবটি ধৰিলোঁ আৰু মামী চাদৰ গাৰ পৰা আঁতৰি গ'ল আৰু গাখীৰকেইটা ওলাই গ'ল। কেলা, কি কোৱা বে? ইমান ডাঙৰ বগা, মোৰ যে দেখিয়ে টিপু লাগিছিল। মামীয়ে ক'লে, এৰা, তুমি নধৰা হয় মোৰ আজি কঁকাল গ'ল হয়। মই মনতে ভাবিছোঁ, কেতিয়া তোক কেলাম মই। মামাও আহি পালে আৰু মামীয়ে ভাত দিলে। খাই শুই ল'লোঁ। মই মোবাইলটোৱে চাই অলপ তাইৰ কথা ভাবিলোঁ। এনেতে মামা আৰু মামীৰ ঘৰৰ পৰা শব্দ আহিছিল। আহ। মই লাহেকৈ দৰজাখন খুলি চালোঁ, সিহঁতে পৰি আছে। মোৰো তাইক বহুত মন গৈছিল। মই শুই দিলোঁ। ৰাতিপুৱা উঠিলোঁ। মামীয়ে চাহ দিলে, খালোঁ আৰু মামাই ভাত খাই অফিচ গ'ল। মই আকৌ শুলোঁ। তাই আহি মোক উঠাই আছিল আৰু পিছল খাই তাই মোৰ গাতে পৰি গ'ল আৰু মই তাইক গাখীৰকেইটা টিপি দিলোঁ আৰু তাই ক'লে, কি কৰিছা মামী, বেয়া নাপাবা দেই, মই সপোনহে দেখি আছিলোঁ। তাই ক'লে, নাই দিয়া, বেয়া পোৱা নাই। মই ক'লোঁ, বেয়া নোপোৱা মানে? তাই ক'লে, মোক মৰম দিবা। মই ক'লোঁ, আহা। তাই চব খুলি ল'লে আৰু ময়ো খুলি ল'লোঁ আৰু মামীক বহুত মৰম দিলোঁ। এনেধৰণৰ ষ্টৰিসমূহ শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ বন্ধুসকল।